নমস্কাৰ স্বাগতম জনাইছোঁ খাতি অসমীয়া ব্লগলৈ। আজি মোৰ দ্বিতীয়টো ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মানে কি আজি মই দ্বিতীয়টো ভিডিঅ' আনবক্সিং কৰিম। ভিডিঅ' আনবক্সিং নকৰোঁহে, সেই মোবাইল এটা আনবক্সিং কৰিম, ৰিয়েলমি 5i। তো মোবাইলটো 12,500 টকা লৈছে। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, এইখিনি আশা কৰিলোঁ। ধন্যবাদ। চ' বন্ধুসকল, এইটো হৈছে মেইন মালটো, মানে মোৰ ফোনটো ৰিয়েলমি 5i। তো এতিয়া চাওক, 5000 mAh বেটাৰী আৰু ফুল HD ডিছপ্লে ৰিয়েলমি 5i। তো মালটো খুলি লওঁ। তো খুলি ৰ'ব। তো এইটো ৰ'ব, ওলোৱা নাই ৰ'ব। তো ইয়াত আছে এখন, ইয়াৰ জনম কুস্তি, মানে কি ইয়াৰ গোটেই ডিটেইলছ, গোটেই মানে জন্ম মানে গোটেই কুস্তি এইখন। আৰু এইটো ফোনটো ৰিয়েলমি 5i, এই ফোনটো। আৰু ইডিয়াল হৈছে ফুল, তাৰমানে চাৰ্জাৰ ইডিয়াল। এই বম মোবাইলটোক মানে পূৰা শক্তি দিব। আৰু ইডিয়াল হৈছে চাৰ্জাৰ কেবল আহিছে মোৰ লগত, মোবাইলটোৰ লগত আহে দেচোন, চব মোবাইলতে আহে। তো এইটো হৈছে মেইন মালটো। মানে ভাল লাগিছে নে, কেনেকুৱা লাগিছে বেক চাইডটো? তো হেডফোনৰ কাৰণে আছে আৰু চাৰ্জাৰটো আছে। তো এইটো চাইডেদি আপোনাৰ অন, আৰু ওপৰত আছে ভলিউমৰ আপ আৰু ডাউনটো, আৰু চিম আৰু ফিংগাৰ প্ৰিণ্ট আছে, আৰু 4টা কেমেৰা। আৰু মোবাইলটো অন কৰি দেখি দি আছোঁ এইবাৰ। তো মোবাইলটো অলপ পাছপোৰ্ট মাৰিব লগা হৈছে, মানে মোৰ মোবাইলটো আনিব দেৰি হৈছিল 2-3 মাহ। ভিডিঅ'টো বনালোঁ। তো আজি বনালোঁ ভিডিঅ'টো। তো ইয়াৰ কেমেৰা কোৱালিটি হৈছে 5-12 মেগাপিক্সেল, আৰু তিনিটাৰ সেই 12-8-5-2, আৰু ফ্ৰণ্ট কেমেৰা হৈছে 8 মেগাপিক্সেল, আৰু ফুল HD ডিছপ্লে আছে, 5000 mAh বেটাৰী। এনেকৈ কম পইচাত এটি ভাল ফোন দিয়ক, 12,500 টকা লৈছে। এনে কম পইচাত ভাল ফোন ৰিয়েলমি বনাইছে, এইটো ভাল ফোন একদম, মই ভাবোঁ। কিন্তু চলে, কিন্তু পাৰফৰ্মেঞ্চ বঢ়িয়া, ধুনীয়া দেই। মইতো 2দিনমান চলালোঁ, চলেহে ভিডিঅ'টো বনালোঁ। তো এনেই কিন্তু ভাল লাগিছে ফোনটো, চলে। তো আপোনালোকে লৈ যদি ল'ব পাৰে কম পইচাত, তাৰমানে কি কম পইচাত জব্দ নাহে। চ' বন্ধুসকল, যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো। এইখিনিয়ে, আৰু কমেণ্টত জনাব কেনেকুৱা লাগিল, আৰু আগলৈ এনেকুৱা আনবক্সিং ভিডিঅ' লাগে নে নালাগে কমেণ্টত জনাব। এইখিনিয়ে ক'লোঁ, আৰু একো নহ'ব দিয়ক, লাষ্টত নমস্কাৰটো দিওঁ, বাদ দি কাটি দিওঁ।